নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আমি নিকি মৃদু আছামিজ ভ্লগ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো আমি গছৰ তলত ৰৈছোঁ, ইমান গৰম একদম আপোনালোকক দেখুৱাম বাৰু ক'ত কেনেকৈ ছাগলী খুটি পুতি দিছোঁ। ইমান ৰ'দত আহি আছোঁ, এয়া মূৰত কাপোৰখন লৈ লওঁ, ৰ'দ ইমান বহুত ৰ'দ, গৰমো এনেই ৰ'দো ক'লা আৰু আৰু ক'লা হৈ যাম। আমি ছাগলী লাৰি দি আহিলোঁ আৰু এইফালে ছাগলীকেইটা এৰি দিলোঁ। আহি আছোঁ বাৰু, ছাগলী লাৰি দিয়ে আহি আছোঁ। ইমান ৰ'দ বাপ্পা ঐ, আহান পাই গৈছোঁ দেই। এইকেইটাই আমাৰ ছাগলী দেখা পাইছেনে বাৰু? এইয়া বহুত গৰম লাগিছে, অলপমান গছৰ তলত বহি লওঁ। দে বহ ইয়াতে বহ। লাগিছে, গৰম লাগিছে, বহুত দূৰ খোজকাঢ়িও আহিলোঁ নহয়। ছাগলী দৰক দিব, মানে পানী খুৱাব। দৰক দি গৈছোঁৱে ৰাতিপুৱাই, এতিয়া পানী খোৱালোঁ। সেইবাবে ছোৱালীসকলক কৈছোঁ মানে ভালকৈ পঢ়িব লাগে। আৰু তোমালোকে পঢ়া দিনকেইটাত ভাল চাল এই পাব বেলেগ নালাগে আৰু ঠাণ্ডাবিলাক মূৰত নানিবা দেই, একদম পঢ়াত মনোযোগ দিয়া, নহ'লে কিন্তু এইবিলাক ঘৰুৱা কামত লাগি থাকিব লাগিব। ঘৰুৱা গৃহিণী হৈ থাকিব লাগিব। আমি অলপ ঘৰুৱা গৃহিণীৰ পৰা মানে ওলাই আহিব চেষ্টা কৰিছোঁ। যদি আপোনালোক সকলোৱে মৰম দিয়ে তেতিয়াহ'লে নিশ্চয় সফল হ'ম এই চেষ্টাত। আপোনালোকক দেখাম বাৰু অলপ পিছত। আমি এতিয়া আম খাম, ইয়াৰ পৰা যাম আৰু আম খাম ধুনীয়াকৈ। আম খাই ভাল লাগে, আমৰ বতৰৰ আম খাব লাগে। আৰু বাৰু আমি আপোনালোকক দেখুৱাম আম খোৱা। আম খোৱাৰ আগতে এইখিনিও কৰি থওঁ, মানে আমাৰ চেনেলটো যাতে সকলোৱে ছাবস্ক্ৰাইব কৰে আৰু সকলোৱে মৰম চেনেহ আশীৰ্বাদেৰে আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। এতিয়া আমি ব'লক আম খাওঁগৈ। এইয়া পথাৰৰ মাজতে আম পাই গ'লোঁ, ব'লক এতিয়া খাই দিওঁ। আমি আম খাইছোঁ পথাৰৰ মাজত, এতিয়া ঘৰ পাম। টেঙা একদম, আমৰ বতৰ আম খাব লাগে। আপোনালোকেও খাওক বঢ়িয়া। আৰু আমিও খালোঁ। এয়া আম খোৱা দেখালোঁ যেতিয়া আৰু আগলৈ ভাল ৰেচিপি বনাই দেখুৱাম, খায়ো দেখুৱাম আপোনালোকক।